সন্মানীয় দৰ্শকবিন্দুসকল, সাঁথৰ আড্ডা চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো কেইটামান সাঁথৰ আৰু প্ৰতিটো সাঁথৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ইহৰ সিহৰ পিঠিত লেজ কিহৰ? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল তাল। এতিয়া 2 নম্বৰ প্ৰশ্ন। এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। এক মাৰলি দুই চাল, তাতে বাবে ৰাম তাল। ক'ব পাৰিবনে উত্তৰটো কি? উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল কলপাত। 3 নম্বৰ প্ৰশ্ন। সাঁথৰৰ নাম মনৌ ৰায়, হাঁহ পেলাই বাকলি খায়। ক'ব পাৰিবনে উত্তৰটো কি? উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল ঔটেঙা। এতিয়া 4 নম্বৰ প্ৰশ্ন। এঙা 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 একেটা দানিতে 5টা টেঙা। ক'ব পাৰিবনে উত্তৰটো কি? বন্ধু বান্ধৱীসকল, ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল আঙুলি। এতিয়া 5 নম্বৰ প্ৰশ্ন। তুমি দিলে ময়ো দিম, কিনো কোৱা ভাই, লাভ লোকচান তাত কাৰো একো নাই। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল নমস্কাৰ। এতিয়া 6 নম্বৰ প্ৰশ্ন। চাফা কৰিলে কলা, লেতেৰা হলে বগা। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। বন্ধু বান্ধৱীসকল, ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল ব্লেকবোৰ্ড। এতিয়া 7 নম্বৰ প্ৰশ্ন। আইৰ ভায়েক মোৰ হয় মামা, মামাৰ ভিনীয়েক মোৰ হয় কি? ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল পিতা। এতিয়া 8 নম্বৰ প্ৰশ্ন। কেক কৰে কুক কৰে, হেণ্ড চেক দিলে বমি কৰে। ক'ব পাৰিবনে উত্তৰটো কি? উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল দমকল। এতিয়া 9 নম্বৰ প্ৰশ্ন। ৰজাৰ কাপোৰ মেলিব পাৰি, জপাব নোৱাৰি। ক'ব পাৰিবনে উত্তৰটো কি? উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল ৰাস্তা। ৰাস্তাটো মেলিব পাৰি, জপাব নোৱাৰি। হয়নে? 10 নম্বৰ প্ৰশ্ন। লাটি লাটিম লাটিম, আলহী আহিলে কাটিম। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল তামোল। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে সাঁথৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।